হাই এভৰিৱান, কি খবৰ? আপোনালোকৰ ভালে আছে চাগে আশা কৰোঁ। আজি অকণমান বেলেগ ভিডিঅ' এটা লৈ আপোনালোকৰ আগলৈ আহিলোঁ। আজি হৈছে 27 তাৰিখ। তো আজি আমাৰ গাঁৱত ৰাস মহোৎসৱ উদযাপন কৰিছে মহাৰাস। চ' ভাবিছোঁ ৰাতিলৈ ৰাস চাবলৈ যাম। তো ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আচলতে ৰাস আছিলে 18 তাৰিখে, আচল ৰাস পূৰ্ণিমা, কিন্তু সেইদিনাখন ছোৱালী ৰাস হৈ গৈছে। মই যাবলৈ নাপালোঁ। আমাৰ টিকলিৰ অলপ গাটো বেয়া আছিলে আৰু মোৰো গাটো ভাল নাছিলে, চ' যোৱা নহ'ল। কিন্তু এইবাৰ মহাৰাস পাতিছে, চ' যাম বুলি ভাবিছোঁ। আৰু আজি এইবাৰ ৰাসখন অকণমান বেলেগ ধৰণৰ হ'ব, যিহেতু 3জন কৃষ্ণ আৰু 3জন শংখচূড়েৰে ৰাসখন উদযাপন কৰিছে। চ' ভাল লাগিব বুলি আশা কৰিছোঁ। আৰু মহাৰাস বুলি ক'লে জানি আৰু ল'ৰাবোৰে নাচে, চ' চাবলৈ যাম বুলি ভাবি আছোঁ। তো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি যাম। আপোনালোকেও এনজয় কৰিব মোৰ লগত। আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ উপমী বৰা ক্ৰাফ্ট এণ্ড ব্লগ চেনেলটোৰ অন্য এটি ভিডিঅ'লৈ। আৰু ৰাতিলৈ কেনেকৈ ৰাস উদযাপন কৰে আপোনালোকক দেখুৱাই যাম। আপোনালোকে এনজয় কৰিব। আৰু যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে মোৰ আহিব লগা ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক পাই থাকে। আৰু চাই থাকিব ৰাতিলৈ কেনেকৈ হয়, মই আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো পিছে আপোনালোকে 2 বা 3 দিন দেৰিকৈ পাব, কাৰণ ভিডিঅ'টো ৰেকৰ্ডিং কৰি এডিটিঙৰ কাম থাকে। তো সেইখিনি কৰিহে আপোনালোকক দেখুৱাব পাৰিম। তো আশা কৰোঁ আপোনালোকে এনজয় কৰিব ৰাসখন। যিসকলে ৰাস গৈ মঞ্চত চাব পৰা নাই, সেইসকলে চাই ভাল পাব বুলি আশা কৰিছোঁ। তেনেহ'লে চাব মোৰ লগত থাকিব আপোনালোক। এয়া আহি আমি ৰাস মঞ্চত উপস্থিত হ'লোহি। এতিয়া আপোনালোকক মই আজিৰ ৰাসৰ এয়া কৃষ্ণ হয়, এজনকহে চিনাকি কৰাই দিছোঁ বাৰু, বাকীকেইজনক মই চাম যদি পাৰোঁ। মানি পেলাই ইয়াত পতা হৈছে। অসুবিধা নাই ইয়াত, গতিকে সকলোৱে আহি চাব পাৰে। সেইখিনি আমাৰ ৰাধা হয় আজি। বিৰাট ধুনীয়া লাগিছে আমাৰ ৰাধাগৰাকী। ধন্যবাদ দেই সকলোলৈ। মোৰ ৰাসৰ উপলক্ষে সকলোকে শুভেচ্ছা থাকিলে। মানে কি, আমি ৰাস কৰোঁ এটা মানে ধৰক আনন্দৰ দিন যেন লাগে, ভাল লাগে ৰাস কৰি, নাচোঁ। আৰু আপোনালোকৰ সহায় সুবিধা মানে কি অনুযায়ী আমাক আশীৰ্বাদ কৰিব, যাতে আগলৈও এনেকৈ ৰাস কৰিব পাৰোঁ। আপোনাৰ নামটো জনাই দিয়ক। শ্ৰী জ্যোতিপ্ৰসাদ নাথ মোৰ নাম। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব উপমী বৰা। আৰু আমাৰ চেনেলটো সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। ধন্যবাদ। আপুনিও কৰি দিব। পৰম পুৰুষ পুৰাতন পাপী পাৱন ঈশ্বৰ দেৱ ব্ৰহ্মা ৰুদ্ৰ আদি দিগপাল দাস কৰে নিত্য সেৱ অযক্ষ ৰক্ষ বিপক্ষ লক্ষ্য লক্ষ্য হয়ংকাৰ। এয়া কৃষ্ণ ওলাবৰ সময় হৈছে। আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো আগলৈ। আৰু কিমানখিনি দেখুৱাই থাকিব পাৰোঁ। এয়া আমাৰ টিকলিও চাই আছে বিস্কুট খাই খাই।
জয়